Hey guys, once again welcome to my channel Porosh Official. আজি আকৌ কিছুমান ফ্যাক্ট লৈ আনিলো আপোনালোকৰ মাজলৈ। ফ্যাক্ট নম্বৰ 7। টাইটানিক ডুবিছিল এইটো কথা সকলোৱে জানে, কিন্তু আপুনি জানেনে টাইটানিক যেতিয়া আইসবাৰ্গত খুন্দা খাইছিল তাৰ 30 মিনিট আগত তাৰ আগত যোৱা জাহাজখনে ৰেডিঅ' কণ্ট্ৰলাৰে সৈতে টাইটানিকক খবৰ দিছিল, কিন্তু টাইটানিকত থকা পাইলটজন বহুত খৰচ আছিল, মানে ইগনোৰেণ্ট টাইপ পাৰ্চন, আৰু সি কৈছিলে যে শাট আপ, আই এম বিজি, আই এম ৱৰ্কিং, আৰু এই মানুহটোৰ এই মূৰ্খামিৰ বাবেই আপুনি জানে টাইটানিক ডুবি গ'ল। ফেক্ট নম্বৰ 6। 85 বছৰীয়া এজন মানুহ যাৰ নাম হৈছে ফ্ৰেংক চেলেট, আৰু এওঁক লাকিয়েষ্ট মেন ইন দ্য ৱৰ্ল্ড বুলি জনা যায়। 17 বছৰ বয়সত তেওঁ এখন ট্ৰেইন ক্ৰেছত কেৱল তেওঁৱে বাচিছিল আৰু বাকী সকলো মৰি গৈছিল। তেওঁ এজন লাকি বুলি কোৱা হয়। আৰু 19 বছৰ বয়সত তেওঁ এখন প্লেন ক্ৰেছতো বাচিছিল, আৰু 4 বছৰ বয়সত তেওঁ এখন বাছ দুৰ্ঘটনাত বাচিছিল, আৰু এনেকুৱা দুখন বম ব্লাষ্ট হোৱা গাড়ীত তেওঁ বাচি গৈছিল, আৰু এবাৰতে এখন ট্ৰাকেও খুন্দিয়াইছিল, কিন্তু তেওঁ বাচি গ'ল, আৰু 2003 চনত তেওঁ এটা লটাৰী টিকেট জিকিছিল। ফেক্ট নম্বৰ 5। 2G 3G 4G আচলতে এই যিবোৰ হয় কি, 2G আহিল, তাৰপিছত 3G, আৰু আমি বৰ্তমান চলাই আছোঁ 4G। আচলতে এই জিটো হয় কি, এতিয়া বৰ্তমান 5Gও আহিব। জি মানে কি, পাৰ্লে জি নেকি? নহয়, জেনেৰেশ্যন। জি মানে হৈছে জেনেৰেশ্যন। প্ৰথমতে ফাৰ্ষ্ট জি মানে ফাৰ্ষ্ট জেনেৰেশ্যন, ছেকেণ্ড জি ছেকেণ্ড জেনেৰেশ্যন, থাৰ্ড জি থাৰ্ড জেনেৰেশ্যন, আৰু 4G হৈছে ফ'ৰ্থ জেনেৰেশ্যন। ফেক্ট নম্বৰ 4। আপুনি যেতিয়া কাৰোবাৰ সৈতে কথা পাতে ন, এতিয়া ফেক্টটো হ'ল কি, তাৰ 7 ছেকেণ্ড আগতেই আপোনাৰ ছাবকনচিয়াছ মাইণ্ডে আপোনাক অৱগত কৰি দিয়ে। ফেক্ট নম্বৰ 3। গুজবাম অৰ্থাৎ নোম শিয়ৰি উঠা। আপোনাৰ হয়তো কিছু ক্ষেত্ৰত উঠিছেও চাগে আজিলৈকে, যেনে মুভি চাওঁতে, ক্ৰিকেট খেল চাওঁতে, আৰু ভূতৰ চিনেমা চালেও আমাৰ গুজবাম উঠে। আৰু ফেক্টটো হৈছে যে গুজবাম অকল জীয়াই থকা মানুহে নহয়, ই মৰা মানুহৰো উঠে। ফেক্ট নম্বৰ 2। হাঁচি মাৰিলে ৱেষ্টাৰ্ণ কাণ্ট্ৰিত আপোনাক ব্লেছ ইউ বুলি কোৱা হয়, আৰু আমাৰ ইণ্ডিয়াত হে ভগৱান বা কৃষ্ণ কিবা কিবি কয়, কিন্তু হাঁচি মাৰিলে আপুনি জানেনে আপোনাৰ হাৰ্টবিট 1 ছেকেণ্ডৰ কাৰণে বন্ধ হৈ যায়, সেইকাৰণে ব্লেছ ইউ বা হে ভগৱান বুলি কোৱা হয়। ফেক্ট নম্বৰ 1। কম্পিউটাৰ মাউচ হয়তো আপুনি দেখিছে, বৰ্তমান নতুন বহুত ষ্টাইলিছ ওলাইছে, কিন্তু আপুনি জানেনে এইটোৱে হৈছে ফাৰ্ষ্ট মাউচ, মানে ৱৰ্ল্ডৰ ফাৰ্ষ্ট মাউচ, আৰু এইটোত আপোনাৰ 1964ত বনোৱা হয়। চ' গাইজ, এনেকৈ অসমীয়াত ফেক্টবোৰ পাই থাকিবৰ কাৰণে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু ভিডিঅ'টো লাইক কৰিব একেবাৰে নাপাহৰিব। ধন্যবাদ। আকৌ আগৰ ভিডিঅ'ত লগ পাম।